হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। আয়ক হব খুজি খলনায়ক হলি কিনো বিধিৰ সতৰু যাকে আপোন বুলি লাকুৱালি সিয়ে আঁতৰিল চোন। কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে, জন অৰণ্যৰ মাজতো আছ অকলশৰে। কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে, জন অৰণ্যৰ মাজতো আছ অকলশৰে। নায়ক হব খুজি খলনায়ক হলি কিনো বিধিৰ সতৰু। ঐ বাবলু, আমাৰ জীৱনটো কি হব? এতিয়াও ডাল বেকাৰ পৰি আছো, কাম ধান্দা একো নাই। নাজানো আৰু কি হয়, আমাৰ জীৱনটো লেচুচিঙা বেঙেনা নিচিনাহে হ'ল। বাদ দে, যি হয় দেখা যাব। চাহ খুৱাবিনে ক? চালা, তোৰ লাজ নালাগে? এই ডাল বেকাৰ তোক চাহ খুৱাবলৈ কৈছ, ফুটা কৰি এটা নাই জেপত? এই নটি, তোৰ জেপত কেতিয়া পইচা থাকে নহা? কেতিয়া পইচা থাকে? অকল নাই 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 অ ভাই, সঁচাকে কৈছো, পকেটত 8 অনা এটা নাই। হ'ব দে, মই খুৱাম, সদায়তো মই খুৱাই থাকো না। অ চাইবালা দাদা, গৰম গৰম 2 কাপ চাহ দিয়ক, একদম মজাকে। দাদা দি আছো, অলপ সময় ৰ'ব। এয়া লওক দাদা, আপোনালোকৰ গৰম গৰম চাহ। ঐ বাবলু, খা খা। অ দাদা, পইচা কালি দিম দেই, বাকীত লিখি থব। দাদা 20 টকাহে হৈছে, পইচাটো দি যাওক আজি। কালি দিম দে, তই চিন্তা নকৰিবি, কালি চব দি দিম। দাদা আপুনি সদায় দিম দিম বুলি কয়, কিন্তু এদিনো নিদিয়ে। ধেই, কি পইচা পইচাকে আছ? কালি দিম বুলি কৈছো নে? দাদা আমি গৰীব মানুহ, আপুনি পইচা নিদিলে আমি কেনেকৈ চলিম? ঐ ঐ ঐ, পইচা পইচাকে নাথাকিবি কিন্তু, মাথাটো গৰম কৰি নানিবি, এতিয়াই মাৰামাৰি হৈ যাব। কি হ'ল, তই মোক মাৰিবি? 1 মিনিট ৰহ, মোৰ ভাইটিক মাতি আছো, তহঁতৰ পিঠিৰ ছাল চামৰা চব উঠাই দিব এতিয়া। যা যা, তোৰ কোন ভাইটি, তাৰ নাম নাজানো, মাতি আন তাক। হাও, এইটো কোনো পাহাৰহেন মানুহ, ইয়াৰ পৰা পলোৱাই ভাল হ'ব, নহলে দাঁত মুখ চব ভাঙা যাব। ঐ, তই মোৰ দাদাক মাৰিম বুলি কৈছ? কৈছো, কিবা কৰিবি নি তই? তই মোৰ দাদাক মাৰ? তোৰ ইমান সাহস? মাৰত হাগা মোটা চব বাহিৰ হৈ যাব, গম পোৱা নাই ল'ৰা? কলিজাত দম আছে যদি মোক চুইছা তই। কি হ'ল, তই মোক দমৰ কথা কব আহিছ?